सा जम के हम स्कूल चले हम Hello everyone, welcome to সাধাৰণ জ্ঞান জিকে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কেইটামান এব্ৰিভিয়েশ্যন যাক অসমীয়াত সংক্ষিপ্তকৰণ বুলি কোৱা হয়। ফাৰ্ষ্ট এব্ৰিভিয়েশ্যনটো হৈছে WHO, ইয়াৰ ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, অসমীয়াত বিশ্ব স্বাস্থ্য সংস্থা বুলি কোৱা হয়, আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিলে 7 এপ্ৰিল 1948 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ জেনেভাত। নেক্সট IMFৰ ফুল ফৰ্মটো হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, এক অসমীয়াত আন্তৰ্জাতিক মুদ্ৰা কোষ বুলি কোৱা হয়। ইয়াৰ এষ্টাব্লিছ হৈছিলে 27 ডিচেম্বৰ 1945 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ৱাশ্বিংটন DC। নেক্সট ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইয়াৰ অসমীয়া অৰ্থটো হৈছে সংযুক্ত ৰাষ্ট্ৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন। ইয়াৰ এষ্টাব্লিছ হৈছিলে 4 নৱেম্বৰ 1946 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ফ্ৰান্সৰ পেৰিছত। নেক্সট ইউনিচেফৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড। ইয়াৰ অসমীয়া অৰ্থটো হৈছে সংযুক্ত ৰাষ্ট্ৰ আন্তৰ্জাতিক শিশুৰ আপাতকালীন কোষ। ইয়াৰ এষ্টাব্লিছ হৈছিলে 11 ডিচেম্বৰ 1946 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ USAৰ নিউয়ৰ্কত। নেক্সট চাৰ্কৰ ফুল ফৰ্মটো হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। ইয়াৰ অসমীয়া অৰ্থটো হৈছে দক্ষিণ এছিয়াৰ ক্ষেত্ৰীয় সহযোগ কেন্দ্ৰ। ইয়াৰ এষ্টাব্লিছ হৈছিলে 8 ডিচেম্বৰ 1985 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে নেপালৰ কাঠমাণ্ডুত। নেক্সট WTO, ইয়াৰ ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ইয়াৰ অসমীয়া অৰ্থ বিশ্ব বাণিজ্য সংস্থা। ইয়াৰ প্ৰতিষ্ঠা হৈছিলে 1 জানুৱাৰী 1995 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ জেনেভাত। নেক্সট ইছৰ' ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াৰ অসমীয়া অৰ্থ ভাৰতীয় মহাকাশ গৱেষণা সংগঠন। ইয়াৰ এষ্টাব্লিছ হৈছিলে 15 আগষ্ট 1969 আৰু হেডকোৱাৰ্টাৰ হৈছে বাংগালুৰু। নেক্সট নাছা ফুল ফৰ্ম হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। ইয়াৰ অসমীয়া অৰ্থ হৈছে ৰাষ্ট্ৰীয় বিমান চালন বিদ্যা আৰু মহাকাশ প্ৰশাসন। ইয়াৰ এষ্টাব্লিছ হৈছিল 29 জুলাই 1958 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ৱাশ্বিংটন DC। নেক্সট কেইটামান স্পৰ্টছ অৰ্গেনাইজেশ্যন আৰু এছ'চিয়েশ্যনৰ এব্ৰিভিয়েশ্যন লৈছোঁ। IOC ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। ইয়াৰ অসমীয়া অৰ্থ আন্তৰ্জাতিক অলিম্পিক কমিটি। ইয়াৰ এষ্টাব্লিছ হৈছিলে 23 জুন 1894 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ লাউচেন, ছুইজাৰলেণ্ড। নেক্সট ফিফাৰ ফুল ফৰ্ম হৈছে ফেডাৰেশ্যন অফ ইণ্টাৰনেশ্যনেল ফুটবল এছ'চিয়েশ্যন। ইয়াৰ অসমীয়া অৰ্থ আন্তৰ্জাতিক ফুটবল সংস্থাৰ মহাসংঘ। ইয়াৰ এষ্টাব্লিছ হৈছিলে 21 মে 1904 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ছুইজাৰলেণ্ডৰ জুৰিকত। নেক্সট ICICIৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। ইয়াৰ অসমীয়া অৰ্থ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ। ইয়াৰ এষ্টাব্লিছ হৈছিলে 15 জুন 1909 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ UAEৰ ডুবাইত। নেক্সট BCCI ফুল ফৰ্ম হৈছে ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ইয়াৰ অসমীয়া অৰ্থ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড। ইয়াৰ এষ্টাব্লিছ হৈছিলে 1928 মুম্বাইত। নেক্সট কেইটামান বেংক আৰু বেংক ৰিলেটেড এব্ৰিভিয়েশ্যন লৈছোঁ। RBI সকলোৱে জানে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াৰ এষ্টাব্লিছ হৈছিলে 1 এপ্ৰিল 1935 আৰু বৰ্তমান ইয়াৰ গভৰ্ণৰ হৈছে শক্তিকান্ত দাস। নেক্সট HDFC, ইয়াৰ ফুল ফৰ্ম হৈছে হাউচিং ডেভেলপমেণ্ট এণ্ড ফাইনেন্স কৰ্প'ৰেশ্যন। ইয়াৰ এষ্টাব্লিছ হৈছিলে আগষ্ট 1994। নেক্সট ICICI বেংক, ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডাষ্ট্ৰিয়েল ক্ৰেডিট এণ্ড ইনভেষ্টমেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। ইয়াৰ এষ্টাব্লিছ হৈছিলে জুন 1994। নেক্সট SBI ফুল ফৰ্ম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। ইয়াৰ এষ্টাব্লিছ হৈছিলে 1 জুলাই 1955। নেক্সট AGVBৰ ফুল ফৰ্ম হৈছে আছাম গ্ৰামীণ বিকাশ বেংক। ইয়াৰ এষ্টাব্লিছ হৈছিলে 12 জানুৱাৰী 2006। নেক্সট IFSCৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম কোড। IFSC হৈছে প্ৰতিটো বেংকৰ প্ৰতিটো ব্ৰাঞ্চৰ এটা ইউনিক আইডেণ্টিফিকেশ্যন কোড। নেক্সট MICR ফুল ফৰ্ম হৈছে মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন টেকন'লজি। MICR এটা 9 ডিজিট কোড যাৰ দ্বাৰা চেক আইডেণ্টিফিকেশ্যন কৰা হয়। নেক্সট NEFT আৰু RTGS। NEFTৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ আৰু RTGSৰ ফুল ফৰ্ম হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। এই দুইটাই ইলেক্ট্ৰনিক পে'মেণ্ট ছিষ্টেম। শেষত বিভিন্ন শিতানৰ কেইটামান গুৰুত্বপূৰ্ণ এব্ৰিভিয়েশ্যন লোৱা হৈছে। পিন
পিনৰ ফুল ফৰ্ম হৈছে পোষ্টেল ইণ্ডেক্স নাম্বাৰ। নেক্সট পানৰ ফুল ফৰ্ম হৈছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। নেক্সট ICSৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ। নেক্সট MBBSৰ ফুল ফৰ্মটো হৈছে বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ চাৰ্জাৰী। নেক্সট MLA ফুল ফৰ্ম হৈছে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, ইয়াক অসমীয়াত কোৱা হয় বিধায়ক। নেক্সট CPU ফুল ফৰ্ম চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। আজিৰ খণ্ডটোৰ শেষৰ এব্ৰিভিয়েশ্যনটো হৈছে H, ইয়াৰ ফুল ফৰ্ম হৈছে একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম। এনেধৰণৰ আৰু বহুতো এব্ৰিভিয়েশ্যন আছে, গতিকে ভিডিঅ'টোত উল্লেখ নকৰা এব্ৰিভিয়েশ্যন যদি আপোনাৰ জ্ঞাত তেন্তে হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।